হেল্ল' নমস্কাৰ, মই মাইনা গগৈ অন্য ভিডিঅ'লৈ পুনৰবাৰ আকৌ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই। আজি মই এতিয়া এই পথাৰত লেহেতি শাক বুটলিবলৈ যাওঁ। লেহেতি পাওঁ নে নেপাওঁ নাজানো, কিন্তু এতিয়া মই লেহেতি বিচাৰি আহিছোঁ এই পথাৰৰ মাজত দেখিছেনে। এইবিলাক বেছিদিন হোৱাই নাছিলে ৰোৱা, 15 দিনমান হৈ গৈছে। কঁকাল ভৰি সেউজীয়া হৈ পৰিছে পথাৰখন। তাৰপিছত আজি বতৰটো খুব কিবা ধৰণৰ কৰিছে, বৰষুণ আহিব চাগে। হেল্ল' পাওঁ নে নেপাওঁ নাজানো, কিন্তু আপোনালোকক এটা বস্তু দেখাবলৈ গৈ আছোঁ। খুব কান্দি আছে মা মা, সেইটো হৈছে ডাউক চৰাই। এতিয়া মই ডাউক চৰাই দেখাব যাওঁ আপোনালোকক। এয়া মই লেহেতি বুলি আহিছিলোঁ, কিন্তু লেহেতি নহয়, এইবিলাক কিবা বন শাকহে হয়। এতিয়া মোৰ লেহেতি নেপামেই চাগে। আৰু এতিয়া ইয়াত কিবা কিবি চিঞৰি আছে, মই আপোনালোকক দেখাবলৈ গৈ আছোঁ কি বস্তুনো হয়। বলকচোন তেন্তে। মই ডাউক চৰাই দেখাম বুলি আপোনালোকক মাতটো শুনি পেলাই আহিছিলোঁ, কিন্তু মই এতিয়া ডাউককেইজনী দেখাব নোৱাৰিলোঁ, কাৰণ সিহঁতি পলাই গুচি গ'ল। আৰু এতিয়া আপোনালোকক নতুন এটা বস্তু দেখাওঁ বুলি ভাবিছোঁ। হয়তো যিসকলে দেখিছে তাহাঁতে চিনি পাব, আৰু যিসকলে নাই দেখা মই ডাউক চৰাই আপোনালোকক দেখাম বুলি কৈছিলোঁ, কিন্তু মই এতিয়া ডাউক চৰাই দেখাব নোৱাৰিলোঁ, কাৰণ ডাউক চৰাইকেইজনী পলাই গুচি গ'ল। আৰু এয়া কি হয় দেখিছেনে, হয়তো সকলোৱে চিনি নাপাবও পাৰে। এইটো হৈছে আমি কওঁ টেপু টেঙা। আৰু টেপু টেঙাটো ছাগলী বা গাহৰি খুব যদি পেট বেয়া কৰে, তেতিয়া আমি এইটো পুৰি পেলাই খুৱাই দিওঁ, আৰু পেটটো মানে সিহঁতৰ হাগা পেট চলাটো ৰখি যায়। এই টেপু টেঙা গছজোপা বহুত পুৰণি গছ হয়, আৰু আমাৰ ঘৰত কিন্তু অকল এজোপাই আছে, বেছি নাই। এইবিলাক কচু গছ হয়। কচুবিলাক দেখিছেনে বাৰু, কিমান ওখ হৈ আছে। এইবাৰ আমাৰ বতাহ দিওঁতে কিমান অনিষ্ট কৰি দিলে। এইফালে তামোল গছ ভাঙি দিলে, আৰু ইমান ডাঙৰ এজোপা গছ ভাঙি দিলে নহয়, ইমান বিশৃংখলকৈ পৰি আছে। এইবিলাক তামোল দাবি পেলাইছিলে, আৰু কি ক'ম দুখৰ কথা, বতাহে ভাঙি পেলালে, উপায়টো নাই, এতিয়া এনেকৈ পৰি আছে।